নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। নিতৌ এনেকুৱা খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দি শীতকালত উপাৰ্জন বন্ধ হৈ যোৱা দোকানীক মোদীয়ে দিব ধন। কোভিডৰ সময়ত বন্ধ হৈ পৰিছিল সৰু সৰু দোকান। বন্ধ হৈ পৰা দোকানৰ ব্যৱসায়ীসকলক সকাহ দিছে মোদী চৰকাৰে। পদপদত ব্যৱসায় কৰা দোকানীসকলৰ বাবে বিশেষ সাহায্য 10,000 টকা পৰ্যন্ত ধন দিব মোদী চৰকাৰে। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত দোকানীসকলে পাব এই ধন। বিশেষকৈ পদপদৰ দোকানীক বিনা গেৰাণ্টিত দিব ধন। কোভিডৰ কালত সময়ত লোকচানৰ সন্মুখীন হোৱা দোকানীলৈ এই ধন। উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণসকললৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। উচ্চতৰ মাধ্যমিকত চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক দিব স্কুটি। লেটাৰ মাৰ্ক পাই পাছ কৰা ছাত্ৰসকলকো দিব হিমন্ত চৰকাৰে স্কুটি। দুৰ্গা পূজাৰ আশে পাশে এই স্কুটি প্ৰদান কৰিব হিমন্ত চৰকাৰে। উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণসকললৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। উচ্চতৰ মাধ্যমিকত চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলকো দিব স্কুটি। মাইক্ৰ' ফাইনেন্সৰ ঋণ ঘূৰাই দিব নোৱাৰা মহিলালৈ বৃহৎ ঘোষণা। শীঘ্ৰেই ঋণ ঘূৰাই নিদিয়া মহিলাক NOC প্ৰদান কৰিব হিমন্ত চৰকাৰে। আগষ্টত দ্বিতীয় পৰ্যায়ৰ মহিলাকো সকাহ দিব চৰকাৰে। দ্বিতীয় পৰ্যায়ত 89 দিনলৈ ঋণ পৰিশোধ কৰিব খোজা মহিলাৰ ঋণ মাফ।